Happy Holi! সকলোলৈকে মোৰ বিশেষকৈ মোৰ ইউটিউব পৰিয়ালৰ সকলো সদস্যলৈ ফাগুনৰ এই দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ফাইনেলি দিনটোৰ সকলো কাম সামৰি আমি ওলাইছোঁ এতিয়া গৰঙা মন্দিৰলৈ। আপোনালোক সকলোৱে আগতেও দেখিছে যে আমাৰ গৰঙা মন্দিৰত দৌল উৎসৱ তিনিদিনীয়াকৈ খুব ডাঙৰকৈ উদযাপন কৰা হয়। আজি আচলতে ইতিমধ্যে ঘট স্থাপন হ'ল। আমাৰ যোৱাত অকণমান পলম হৈছে, সৰু সুৰা কিবা কিবি কাম আছিলে, কিন্তু এতিয়া ফাইনেলি আমি সকলো ওলাইছোঁ এয়া পাৰ্টি গাড়ীত আৰু দুজনক উঠাবলৈ আহিছোঁ এতিয়া নিকুমাহীৰ ঘৰত। নিকুমণি বৰুৱা মোৰ মাহী, আপোনালোক সকলোৱে জানে। এইটো হৈছে নিকুমাহীহঁতৰ ঘৰ। নিকুমাহীৰ ল'ৰা ভাইটি 3 আৰু মোৰ মামাৰ ল'ৰা মন যাব আমাৰ লগত তালৈ। সিহঁতৰ অপেক্ষাত দেখুৱাম আপোনালোকক এই তিনিদিনীয়া কাৰ্যসূচী। আজিৰখিনি বাৰু আই এম ছ' চৰি, আজিৰখিনি দেখুৱাব নোৱাৰিম। গৈ পাই মই সন্ধিয়া এক পাক দেখুৱাম কি চলি আছে। এইটো মাছৰুম ফ্ৰাই। এয়া এতিয়া মানে চিকেন টিকেন খাওঁ নে? এতিয়া অভিনয়ৰ লগতে নিকুমণি বৰুৱা এগৰাকী অন্ত্ৰপ্ৰনৰ উদ্যোগী মহিলা ন? মাছৰুম, এয়া মাছৰুম কি ফ্ৰাই, মাছৰুম কি ফ্ৰাই, ক্ৰিস্পি ফ্ৰাই। আৰু এইটো নাই, এনেই মাটিন চপ এটা বনাইছিলোঁ। হ'ব এই দুজন আমাৰ সহযাত্ৰী। এই মাত্ৰ ভাত খাই অহা নাই। মাহীয়ে মৰমত দিছে, টেষ্ট কৰি চাইছো। এহঁতে তোমালোকক নামাতে কিয়? ইমান উত্ৰাল যাবলৈ। তেতিয়াহ'লে দিলো আৰু খানা। যে অল দ্য বেষ্ট, কালি লগ পাম। থেংক ইউ। মোৰ মহা প্ৰাঞ্জল বৰুৱাক যেতিয়াৰ পৰা লগ পাইছোঁ, তাৰ একদম একান্ত মনে সম্পূৰ্ণ নিষ্ঠাৰে মাছৰুমৰ লগত লাগি আছে। তেওঁ অশোকা ফেল' এৱাৰ্ডো পাইছে আৰু হি ইজ ওৱান অফ দি পাইনিয়াৰ্ছ ইন নৰ্থ ইষ্ট ইন মাছৰুম ফাৰ্মিং। চ' এতিয়া মোৰ মাহীয়ে নতুন নতুন ৰেচিপি লৈ পেলাই কিছুমান আৰু নতুনত্ব আনিবলৈ চেষ্টা কৰিছে মাছৰুমৰ ক্ষেত্ৰত। আৰু মাছৰুমৰ আমি প্ৰটিন লেভেলটো সাংঘাতিক হাই বুলি জানো, আৰু এইটো ইমান টেষ্টি বনোৱা হয়। চ' আপোনালোকেও মাছৰুম খাব পাৰে। ইটছ ভেৰি গুড নিউট্ৰিশ্যনেল ফুড। ট্ৰাই ইট। মচক খাইছে, গাড়ী চলাবলৈ বাদ দি গাড়ীও চলাইছে, খাইছে, শব্দ শুনা। ভোক লাগিব মোৰ প্লিজ নিদিবা এইবিলাক। দিমে গুৱাহাটীৰ পৰা পবিতৰলৈ যোৱা জাৰ্ণিত এইখিনি মোৰ আটাইতকৈ প্ৰিয় ঠাই। খুব সম্ভৱ এই বিশাল গছ কেইজোপাৰ বাবে। These trees have a character. খুব কলাত্মক গছ কেইজোপা, নহয়নে বাৰু? অসমৰ পৰিচয় হৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, আৰু এই সৌন্দৰ্য ধৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। কি কৈছা? এইখন মানে মোৰ ঘৰ, এবাৰ বিয়া পাতিছিলোঁ যে। এইটো দৰা ঘৰ আছিলে, আমাৰ বিয়া। তো আমি ইয়াতে থাকোঁ। ফাকুৱাত আহিলে আমি ইয়াতে থাকোঁ, কিয়নো তাতে বহুত মানুহ হয়। নাই এইখন মোৰ ঘৰ যে, সেইকাৰণে
যাবলৈ দিয়া নহ'ব। ইমান দেৰি কিয় হ'ল তোমালোকৰ? হা ক'ত গৈছা? নাৰায়ণ পূজা কেতিয়া হ'ব? গধূলি হ'ব। পাপাৰ পৰা জানিব পাৰিলোঁ যে এইবাৰ দৌল উৎসৱৰ যি পূৰ্ণিমা, সেই পূৰ্ণিমাৰ লগ্ন হেনো ৮০ বছৰৰ মূৰত এই লগ্ন লাগিছে। আকৌ দূৰলৈ যোৱা যেন। কাইলৈ মহা অন্নভোগ আৰু এয়া হৈছে ভোগঘৰ। ইয়াতে কাইলৈৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই দুটা দেখিছে নহয়, এইটো আৰু সৌটো, এই দুটাত ভৰ্তিকৈ খিচিৰি বনোৱা হ'ব কাইলৈ পুৱা। ভোগৰ প্ৰস্তুতিৰ শুভাৰম্ভণি চাকি বন্তি জ্বলাই অকণমান নামঘোষা গাই এনেকৈ এটি লাও ভাঙি কৰা হয়। লাওটো এবাৰতে ভাঙিলে সেয়া শুভ লক্ষণ বুলি ধৰা হয়। ইবোৰ কণ হাতেৰে শুভাৰম্ভণি কৰিবলৈ পালে তাতকৈ আৰু মংগল কথা কি হ'ব পাৰে কওকচোন।
লাওটো ভাঙিব নোৱাৰি বাপেকে খঙতে বিলাহীকে দলিয়াইছে অৱশ্যে যিয়ে বলেৰে যিখিনি পাৰে দৌল পূৰ্ণিমাৰ উপলক্ষে গৰঙা মন্দিৰত এনেকৈ প্ৰতি বছৰে সত্যনাৰায়ণ পূজা এভাগ কৰা হয় এয়া সত্যনাৰায়ণ পূজা চলি আছে আজিলৈ তেনেহ'লে ইমানতে সামৰিছোঁ দৌল উৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ কাইলৈৰ কাৰ্যসূচী লৈ এটি নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম চাই থাকিব শুভৰাত্ৰি